কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।
বিধাতাৰ কালক্ষ্য নহয় গতিকে দেৱৰী জীৱনৰ পৰিণামত্ব কৰ্তব্যৰ ধনৰ বাবে পদতে প্ৰচেষ্টাৰে লিখিৰ নহয় অলপাই বয়সতে সাজিতা গিৰি তুমি এই জগতৰ অলপাই মাৰ্গৰ আছেনে একটা নিখুঁত সংস্কৃতি অলপাই দীৰ্ঘাই প্ৰতিবন্ধ নহয় বহু যাত্ৰাৰ বিধাতাৰ চেষ্টাত মানৱ এয়া মোৰ সৌভাগ্য এই নহয় গতিকে দেৱৰী আশীৰ্বাদ কৰি অলপাই জীৱনতে ভাবিব পাৰোঁনে জীৱনৰ পূৰ্ণ স্বয়ং দিছে নারদৰ কি ভক্তি তোমার দিমাকে বাদ তথাপিও সাক্ষী কৰি দেব নারায়ণ মাগিছো বৰ ভিক্ষা তোমাৰ বাবে সম্ভৱ হওক তোমাৰ মানৱী জনম
এতিয়া আজ্ঞা কৰা লাভ আশীৰ্বাদ কৰিছো বাছা হোৱা যেন দীৰ্ঘজীৱী এই সংসাৰত আগ্ৰহৰ হোৱাটো নিশ্চিত নিশ্চয়
এতিয়া যাত্ৰা কৰোঁ ব্ৰহ্মপুত্ৰলৈ। Sixty 60 मेलो अपुन इच्छा
সেই বলি নাই কোনো লিপ্ততা আমার স্বজনের তেনে জন্ম কর্ম কোনো জনের ব্রহ্মাদিত্য জন্ম মৃত্যুর হাত মানে কোনো জনে নৈষ্কর্মিক জীবন যাত্রা জীবন মুক্তি লাভ করে বিচিত্র সংসার সাক্ষাৎ নিজে আনন্দিত হন এই তোমার আগমনে সন্দেহ
Bhaona
পৰিয়ালে বিভিন্ন ধৰণৰ এঠাইৰ নাম আৰু হৰি বিধান কৰ্ম কৰিছে ইয়াতে পৃথিৱীৰ নিৰ্যাব পাৰে সৰ্বচিত্ৰমণি চিত্ৰ কৰি এই ক্ৰিয়াকৰিকে গোবিন্দ দেৱতাৰ নিচিত্ৰকে গ্ৰহণীয় কৰি তেখেতসকলৰ সন্মতি সন্তুষ্ট প্ৰবীণ সেৱা মনৰ সৎকাংশক পৰিপূৰ্ণ কৰি এইদৰে গোবিন্দ মহাপ্ৰভুৰ সেৱা কৰ্ম কৰিবলৈ শক্তি বিধান কৰি সবাত নিৰাপদে বহু